নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। আমাৰ ঘৰত আজি এজন বিশেষ ব্যক্তি আছে। ব্যক্তিজনক দেখি সকলোৱে চিনি পাইছে নিশ্চয়, তথাপিও মই কৈ দিছোঁ বাৰু। আমাৰ ঘৰত আছে অসমীয়া লোক সংস্কৃতিৰ লোকবাদ্যৰ সাধক শ্ৰী কৃষ্ণকান্ত গগৈদেৱ। তেখেত আমাৰ মানুহজনৰ গুৰু হয় বুলি ক'লেও মিছা নহ'ব। মানে মোৰ মানুহজনে গগনা যেতিয়া প্ৰথম বনাব শিকিছে তেওঁৰ পৰাই শিকিছে। আৰু আজি তেখেতক আমাৰ ঘৰত লগ পাই খুবেই ভাল লাগিছে, যি নেকি ইমান এজন প্ৰতিষ্ঠিত ব্যক্তি আৰু আজি আমাৰ ঘৰত তাকো, গতিকেলৈ মনটো বহুত ভাল লাগিছে। আৰু মোৰ মানুহজনে চাওক এয়া গগনা বনাবলৈ তেওঁৰ পৰা আকৌ যিহেতু সন্মুখত লগ পাইছে আকৌ পুনৰবাৰ শিকি লৈছে আৰু কেনেকৈ গগনা নফলাকৈ বনাব পাৰি। আৰু গুৰুৰ পৰা শিষ্যই আহিছে যিহেতু শিকিবই লাগিব নে কি কয়। আৰু গতিকেলৈ চাওক কিমান একান্ত মনে চাই আছে আৰু তেওঁ ইমান ধুনীয়াকৈ বুজাই দিছে সকলোখিনি। সেয়াই আৰু ভিডিঅ'টো আগলৈকে চাই থাকক। শুনিলে নহয় গগনাৰ মাতটো। আৰু তেওঁ আমাৰ ঘৰৰ পৰা যাবলৈ হৈ গ'ল। আৰু যোৱাৰ আগমুহূৰ্তত গুৰু আৰু শিষ্য একেলগে এটা ইমান ধুনীয়া মুহূৰ্ত মই ভিডিঅ'টো নকৰি নোৱাৰিলোঁ, গতিকেলৈ ভিডিঅ'টো সাঁচি ৰাখিলোঁ মোবাইলত। আৰু ভিডিঅ'টো আগলৈকে চাই থাকক দেই। কৃপাৰ সাগৰ দৈপকী নন্দন পুৰাই মনৰ কাম ভকতৰ সংসদান গছুক মুখে খুৱাব নাম। তেওঁ যিমতে ক'লে যে মই বনোৱা মানে গগনাৰ যিটো ভিডিঅ' সেই ভিডিঅ'টো চাই তেওঁ যিহেতু গগনা বনাবলৈ শিকিছিলে আৰু সেই ভিডিঅ'টো চাই আজি বনাই আছে। আজি মই তেওঁলোকৰ ঘৰত অহাৰ বাবদ তেওঁ আজিও অকণমান যি বাৰু দেখালোঁ। তেওঁ এতিয়া মোক গুৰু মানি অকণমান গুৰু মাননি আগবঢ়াইছে। গতিকেলৈ প্ৰভু ভগৱন্তই যাতে তেওঁ মনৰ সৎ কামনা চিন্তা যিবিলাক কৰি আছে আগলৈ যাতে তাতকৈ ভাল হয় বস্তুবিলাক। আৰু মোৰো পূৰ্ণ আশীৰ্বাদ, মই যিমানটো আগবাঢ়ি আছোঁ মোতকৈ হয়তো তেওঁ বেছি আগবাঢ়িব। কাৰণ গুৰুতকৈ শিষ্য জ্ঞান খুচৰি খুচৰি লয় জ্ঞান বুলি কথা এটা আছে, যাতে তোমাৰ দিশতো সেইটোৱে হয় আৰু আগলৈ আৰু আগবাঢ়ি যোৱা সেয়ে কামনা কৰি হ'ব দিয়া। আৰু সন্ধিয়াৰ সময়ত আমাৰ মিনিষ্টাৰে চাওক সাজি কাচি ওলাই লৈছে, যিহেতু আছিলে এটা বিয়াৰ প্ৰগ্ৰেম আৰু তেখেত বিয়ালৈ বুলি ওলাই গ'ল। আৰু যিহেতু প্ৰগ্ৰেম কৰিবলৈ যাব, গতিকেলৈ এয়া চাওক মুখত মেকআপ চেকআপ কৰি লৈছে। আৰু মেকআপ নহয় আৰু এনেই কৰিছোঁ আৰু অকণমান, গতিকেলৈ ওলাই ল'লে। আৰু ময়ো ভিডিঅ'টো ইমানতে সামৰণি মাৰি দিওঁ বুলি ভাবিছোঁ। যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক এটা, কমেণ্ট এটা, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু অকণমান আগবাঢ়ি যোৱাত সহায় কৰিব। তো আজিলৈ বাই বাই। শেষত এয়া চাওক সিনো কি কৰিছিলে তাকে অকণমান ভিডিঅ'টো দেখাই দিছোঁ। আকৌ নতুন এটা ভিডিঅ'ত লগ পাম দেই।